গেছি কলিয়াক মই বিচি আছো বুলি গম নাপাই নেকি মাতচোন তৎক্ষণাত। দাদা ক'ত আছা নাহাই কিয় ইমান মাতি আছো যে শুনা নাপা না কি তই কিবা অলপ কান্দ জ্ঞান বোলা বস্তুৱে নিয়ে তোৰ। দাদা দাদা আইছা না তই হৈ মুৰাটো কিবা যা টিভিকে চাই থাকো যা মই নাহা যদি তই। চলি কিয় ইমান বেবে মৰি আছিলি তই কি হৈছে ক ইমান বেব পাৰা তই হা? তোক মাতলে বেব হয় যদি তই ইয়াৰ পৰা যা। কাষা আৰু বুলি কৈছে ইয়াৰ পৰা তই কাষা আৰু তই মোক কি কৈছিলি আজি মোক মাতি দিবা দিছিলি না পাৰি গেলি না কি তই? আজি এনেকে কি আছেনো তই গতে মোক যি ইনকে আটা পাৰি মৰবা লাগছা কচোন মই বাৰু পাৰিয়ে গেলো ক তই কি আছে আজি গতে কি ইমান খাজ দিন? আই তই কি চলিয়ে তই আজি কি আছে তাকো পাৰি গেলি? হৰি 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 মৰলো দে মই আজি মোৰ নাংমান চলিটোৰে মনত আছে তই ইমান ধুমা মানুহটোৰ মনত নাই কি হব? ধৈ চলি ক যদি কৱে বৰ গোটেই শাকে পাতে কৈ থাকা কিবা ইমান ঘূৰে থাকে কথা মোৰ হজম নহয় চিধা চিধিকে ডাইৰেক্ট নকয় কিয় কি আৰু এইগিলা বকপা থাকছা? চিধা চিধিয়ে শুন আজি দেখোন স্বাধীনতা দিৱস পাৰি গেলি না কি তই মুৰাটোত একো নুহুমই না কি? হা ভাই হয়তো দুখনে এই কথাটো পাৰি যাবা লাগে না ইমান ডাঙৰ কথাটো পাৰি গৈছো মই ধেত তেৰিকা। ইতা হেগলা ভাবি থাকি লাভ নাই ইতা তই যে ক'বাত যাং বুলি কৈছিলি যাবি না আকৌ সোনকালে অলং মই যা যদি। ক'তবা যাং বুলি কৈছিলো মুৰা সেইখিনিও মনত নাই নহয় কিনো হৈছে মোৰ আজি খুন্তিৰ পৰা উঠাৰ পৰা কথাগিলা মনত পৰা নাই যে কিবা স্মৃতি তিতিবিলাক পাহৰি গেলো নাকি আগৰ মই কোনি মনত আছো না নাইবা মই কোনি বা ইয়াক সুধুং ৰচোন। ধুনু মই কোনি কচোন মই কোনি হয় কচোন তই। ইয়াৰ আজি কি হলে কিবা সুধি আছে মই আকৌ বুজিয়ে পোৱা পাগলা হৈছে নেকি বা এডালে? তোৰ নাম চুনু তই মোৰ দাদা হৈছি না ইতা মনত পৰছি না তই কোনি? মোৰতো সেইগিলা মনতে আছে মোৰ স্মৃতি ৰীতি পাৰি চাৰি জনাই ৰগলা চব ঠিকে থাকে আছে কিবা সৰু সুৰা কথা পাহৰি গৈছো কিজানি। মনত পৰছি মই যি কালি কি কালি আৰু কি হৈছে তাকো পাহৰি গৈছো মই ধেত তেৰিকা কিনো হব এইটা? দাদা তই ইনকে আকলা আকলি কি ফুৰবুৰ কৰি আছা নো পাগলা হৈছা না কি? পাগলা হনা যদি হবিহে তই ইতা সিনকে বকি থাকলি। চলি কাক পাগলা হোৱাৰ কথা কয় এক কেচৰত দাঁত সৌৰে দিম বুলি কৈছো কি বকপা লাগছা গম পাইছা না তই? দেখোন তই ভুকি চাইয়ে একেবাৰে মই কোনি হ কচোন পাগলা নহলি ইনকে সুধি থাকা না কি মুৰাটো? গধূলা মই কালি শিৱ মন্দিৰত দেখোন জহান মনত পৰে তাতে কিবা 19-20 হৈ গেল নেকি মোৰ কবা নৰছো সেইকাৰণে কিজানি মনত পৰা নাই মোৰ ইতাহে গম পাইছো। পিছে কচোন ধুনু ক'ত যাম বুলি কৈছিলো আজি মোৰ কালি ৰাতি কিবা বেলেগ ভাবি আছিলো দে সেইকাৰণে মনত পৰা নাই কচোন ক'ত যাম বুলি কৈছিলো তই ক'লে মনত পৰি যাব দে ডাইৰেক্ট। আজি কি দিৱস কচোন? স্বাধীনতা দিৱস আৰু কি? স্বাধীনতা দিৱসৰ দিনা তই মোক ক'ত নিম বুলি কৈছিলি? তাকেতো ক'ত নিম বুলি কৈছিলো? তই য'ত নিম বুলি কৈছিলি তাকে ৰখিছো জকে নিয়া তকে লৈ যা মোক। সেইটোৱে তো ক'ক বা নিম বুলি কৈছিলো সেইটো ক মোক। চলি কি খেলা খেলি আছা তুই মোৰ লগতে একলাহান একবাৰ তই কবি একবাৰ মই কম তুই মোক সোনকালে লৈ যা যদি যা নহ'লে কিন্তু মই ইয়াতে আৰু তাকেতো কৈছোৱে ভাই পাহৰি গিছো না কবি তো ক'ক নিম তাৰে পিছতে তো মনত পৰিব না। আজি স্বাধীনতা দিৱস হয় না আজি তই মোক পতাকা উত্তোলন কৰিব যি তাতে আমাৰ কেন্দাত তাকে লৈ যাম বুলি কৈছিলি না তাকে ইতা লৈ বল হৈছি না ইতা মনত পৰছি না তোৰ আৰু মই কিন্তু ক'বা নৰো। আচ্ছা সেইটোহে কথা ইমান কেৰাবাকে কৈ থাকবা লাগে না চিধা চিধি কৈ দিলেই হ'ল যা অলগে বন্দে মাতাৰাম বন্দে মাতাৰাম বন্দে মাতাৰাম বন্দে মাতাৰাম। ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি জয়। আজি দিনটো বঢ়িয়াকে গেল দে বহুত ভালে গেল দে হয় না ধুনু? দাদা 15 আগষ্ট বহুত ভাল লাগে হয় না ইমান ধুনীয়া পতাকা উৰি থাকে সদায় আমাৰ ঘৰতো যে এখন আছে কি ধুনীয়াকে উৰি থাকে ন? আমাৰ পতাকাটো আমাৰ ভাল লাগবয়ে হয় না? ইমান ধুনীয়া হয় না কালাৰ কটা আয়ো কি মৰম লাগে হয় না দাদা?
আমাৰ পতাকা আমাৰ ভাল নালাগে, কাৰ ভাল লাগব ইয়ে? ভাৰত মাতা কি জে, বন্দে মাতৰম, বন্দে মাতৰম, ভাৰত মাতা কি জে, বন্দে মাতৰম, বন্দে মাতৰম, ভাৰত মাতা কি জে। আৰু একবাৰ কবি সকলোৱে, মই জিংকে কওঁ ইটেন নিচিনা সিংকে সকলোৱে কবি কিন্তু দে। হ'ব দে তই কৈ যা, আমি কৈ যাম দে পিছে পিছে। ভাই তই কৈ যাই থাক, আমি কৈ আছো দে পিছে পিছে। দে বাৰু কং না কি তে? দাদা মই কমে ইবাৰি, তইয়ে কৈ আছা দেখোন তেতিয়াৰ পৰা মোকো কবা দি না। হয় নেকি, তই কবা খোজা নেকি? দে তে কো আৰ, কলে কিন্তু কৈ যাবি ধুনুৰ পিছে পিছে কিন্তু। দে ধুনু আৰম্ভ কৰ। বন্দে মাতৰম, বন্দে মাতৰম, ভাৰত মাতা কি, বন্দে মাতৰম, বন্দে মাতৰম।